গুড মৰ্নিং ফৰ মাই নিউ এপিছড MG Virar Vlogs। তো আজি এটা নতুন ব্লগ লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। বহুত দিনৰ পিছত আজি ব্লগ এটা বনাইছোঁ। ইফালে আমাৰ ভাত কেৰেলা, এইটো লেচু আছিলে, লেচু শেষে হ'ল। দুই এটা আছে এই ওপৰ ভাগত, দুই এটা লাগি আছে। ইফালে আমাৰ জীয়ামণি আৰু মই আহিছোঁ যোৱাকালি পাছতে আহিলোঁ। আহি কিনে ঘৰতে আছোঁ, কি কৰোঁ কি নকৰোঁ দিনটো দেখাই আছোঁ আপোনালোকক। যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব নকৰে। আমাৰ চব্জি চাওক, ভাত কেৰেলা, ঘৰৰ ভাত কেৰেলা এইটো পকি আছে। চব্জি দেখা দিছোঁ, এইবিলাক চব মানিমুনি, এইবিলাক চব শাকে হয়। খোজ দিবাই এনেকৈ খচিবই বেয়া লাগে। এইবিলাক চব শাক হয়। এইবিলাক বৰ ধুইনা, এইবিলাক ফুলো আছে, এইবিলাক ভাত কেৰেলা, এইবিলাক ভাত কেৰেলা, এইবিলাক আদা, জলকীয়া, এই কচু, এইডাল কি কচু বুলি কয় আপোনালোকে জনাব। মই জানো নকওঁ আপোনালোকক। এইডাল পুই আছে, পুই, মানিমুনি, এইবিলাক ফুল। আৰু আজি বনাইছে এটা সৰু সৰু পিঠা, জাগা বিশেষে, ঠাই বিশেষে বেলেগ বেলেগ নাম। আমাৰ ইয়াতে নামটো বেলেগ, আমি তাত টেকলি পিঠা বুলি, ঠাই বিশেষে বেলেগ নাম, টেকলি পিঠা বুলি কওঁ। হ'ব মোৰ বেটা ডাঙৰে হ'ল, চুলি কাটি দিছিলে, চুলি আহিয়ে গ'ল ন, চুলি কাটি দিছিল। আৰু খাবা? দেখাই আছোঁ দিনটোত কি কি কৰোঁ, কি নকৰোঁ। তো বলক আগলৈকে গৈ থাকিম। তো ফাইনেলি আহি গ'লোঁ ভণ্টি ঘৰত, খাবলৈ মাতিছিল। ইফালে মা বহি আছে, আমাৰ লাকি বহি আছে, ইফালে নকইনা, দিলীপৰ কইনাটো খাব মাতিছে। কি নকইনা আমাৰ দিলীপৰ, তুমি নাজানো বাৰু। কোনদিনা যাবি আৰু? মোবাইল